हेलो एवरीवन मैं अन्नजी भिडिओ स्वागतम जानाइछु आरो আজি ভিডিওটো আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব ভিডিওটো সম্পূৰ্ণকৈ চাব নিশ্চয় ভাল লাগিব আৰু যেহেতুকে মই পাহাৰত ডাঙৰ দীঘল হোৱা ছোৱালী বৰ্তমান এতিয়া বুৱাৰী আৰু কিছুমান বহুত ঔষধি গুণ মই আপোনালোকৰ আগত চিনাকি কৰি দিম আৰু কি মানে পাহাৰত মানে পায় আৰু যিসকলে পাহাৰত থাকিছে হয়তো নিশ্চয় গম পাব আমি এই গছডাল দেখিছে নহয় এই গছডাল আমি সৰুতে কেমাম যে বিক্ৰী কৰিছিলোঁ আজি সেই কথা একদম মনত আহি গৈছে আৰু এই গছৰ কিমান যে উপকাৰিতা আপোনাক আজি কম এই গছডালৰ একদম পাতৰ পৰা গুৰিলৈকে গুটেখিনি উপকাৰিতা আছে কি কাৰণত ব্যৱহাৰ কৰা হয় আৰু কেনেকৈ খায় সেইখিনি কম আপোনালোকৰ আগত আমি আগতে যেতিয়া সৰুতে আছিলোঁ তেতিয়া মানে গুৱাহাটীৰ পৰা যায় আৰু যে এই গছ লাগে আমাক মানে কি 2 বস্তা 3 বস্তা এনেকৈ দিলে 5 টকা দিব আমি একদম 10 বস্তা 20 বস্তা এনেকৈ আমি এই গছৰ গোটেই গছডাল উঘালি আমি বস্তাত ভৰাও আৰু আমাৰ পৰা লৈ যাওঁ আমাৰ সেই এটা ফূৰ্তি আছিল সেই দিনটো আজি মনত পৰি গ'ল আৰু এই গছ নি পিনে গুৱাহাটীত বিক্ৰী কৰা হয় বহুত দামত আৰু কি কাৰণে বিক্ৰী কৰে আৰু কিয় কিনে সেইখিনি আপোনালোকক আজি কম আপোনালোক চাগে কিছুমানে খাই পাইছে এই বস্তুটো যিসকলে খাই পাইছে বাৰু ক'ব কমেণ্ট কৰি আৰু এই গছডাল হ'ল পেলুৰ কাৰণে 1 নম্বৰ ঔষধ যদি আপোনালোকৰ সৰু ল'ৰা ছোৱালী আছে ঘৰত 2 বছৰৰ পৰা 10 বছৰ বা 12 বছৰ ভিতৰত যিখিনি ল'ৰা ছোৱালী আছে আপোনালোকে এই গছৰ শিপা ৰসখিনি আপোনালোকে ৰাতিপুৱাই খালী পেটত 2 চামুচ বা 3 চামুচ আৰু এনেকৈ যদি আপোনালোকে খায় 3 মাহ 4 মাহৰ মূৰত বহুতখিনি হেল্পফুল হয় আৰু বহুত পেলুৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব আৰু যেতুকে ল'ৰা ছোৱালী আমাৰ বহুত মিঠা খায় চিপছ চকলেট এইখিনি আজিকালি বাহিৰা বস্তুখিনি বহুত খায় সেই কাৰণে আৰু সিহঁতক বুজালেও নুবুজে সেইবাবে আমি মাক দেউতাকে সাৱধান হ'ব লাগিব নিজৰ ল'ৰা ছোৱালীৰ ওপৰত আৰু আপোনালোকে যদি এইটো বস্তু দেখিছে আনি এনেকৈ ৰাতি ভিজাই থ'ব আৰু শুকাই থৈ বহুত বছৰলৈকে ৰাখিব পাৰি আৰু এনেকৈ ৰাতিপুৱা যদি আমি এনেকৈ চেপি পেলাই তাৰ ৰসটো ওলাই ল'ৰা ছোৱালীক খুৱাওঁ বহুতখিনি আৰু পেলু হ'লে আপোনালোকে গমেই পায় কিমান ঘামাই থাকে প্লাছ ভাত পানী খাব মন নকৰে খালেও গাত নালাগে তেনেকুৱা ধৰণৰ কথা আপোনালোকে এনেকৈ আনিব আৰু ইয়াৰ ৰস খুৱাব বহুতখিনি সহায় হ'ব আপোনালোকৰ বজাৰৰ এনেকৈ মেডিচিন খোৱাতকৈ কিছুমান ঘৰুৱা এনেকৈ ঔষধো আপোনালোকে খাব পাৰে আমাৰ নানা নানীহঁতে ককা আইতাহঁতে এনেকৈ দিনত আমাক এনেকৈ খুৱাইছিল যেনেকৈ আঠিয়া কলৰ ডিচেণ্ট্ৰি হ'লে আঠিয়া কল খাব লাগে তেতিয়া আমাৰ লেট্ৰিন বন্ধ হৈ যায় আৰু পেলু হ'লে এনেকৈ ৰস আনি খুৱাইছিল কিছুমান আগৰ দিনৰ কিছুমান নানা নানীহঁতে কোৱা কথাই এতিয়া এনেকৈ বহুতে চলি থাকে মানে ঘৰুৱা উপায় আপোনালোকে এনেকৈ ব্যৱহাৰ কৰিবচোন বহুতখিনি সহায় হ'ব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকে এনেকৈ বজাৰত দেখিলে কিনি লৈ আনিব আৰু যদি পাহাৰীয়া ঠাইত আপোনালোকে দেখে তেনেহ'লে একদম শিপা এটি উঘালি আনি এনেকৈ শুকাই ৰাখিব বহুত বছৰলৈকে থাকিব আৰু আপোনাৰ ল'ৰা ছোৱালীক এনেকৈ খুৱাব এয়া হ'ল ফুলজাউৰি আমি ঘৰত যে ব্যৱহাৰ কৰোঁ এইবিলাক আৰু এইবিলাক এটা একদম এভেইলেবল হয় ফুলজাউৰি একদম পিছাৰে ইমান ফুলজাউৰি গছ আছে আমি যে ঘৰ সাৰোঁ একদম কিমান যে দৰকাৰ এইটো বস্তু ন এইটো নহ'লে আমি ঘৰ সাৰিবই নোৱাৰোঁ আৰু আপোনালোকৰ দুটা দেখালোৱে আৰু এইটো 3 নম্বৰ পাহাৰীয়া বস্তু এয়া পাহাৰত আৰু বহুত আছে দেখাব লগা কিন্তু চিনি পাবলৈ বহুত টান তাতে আমি বহুতখিনি ঔষধ পোৱা যায় বন ঔষধ বুলি কয় আৰু এইবিধ ঔষধৰ নিচিনাকৈ কাম কৰে আৰু যেতুকে এতিয়া ফাগুন চ'তৰ মাহ একদম বতাহ বলি থাকে আৰু আমাৰ দেহৰ শুকান স্কিন আৰু খুজুতি খৰ এইবিলাক বহুত হয় সেইটো বাবে আমি এই ফুলটো খাব লাগে এই ফুলটো খালে আমাৰ এই শুকান স্কিন প্লাছ যিটো আমাৰ খুজুতি হৈ থাকে দেহত এই ফুলটো হ'ল তিতা আমি খাবই লাগে মাহত এবাৰ হ'লেও খাব লাগে তিতা আপোনাৰ আগতৰ ভিডিঅ'টো কিছুমান তিতা ভিডিঅ' ৰেচিপি বনাওঁতে আপোনালোকক কৈছোঁ তিতা খাব লাগে মিঠাও খাব লাগে তিতাও খাব লাগে আৰু খাৰ খাব লাগে দেহাত থাকিবই লাগে এই তিতা বস্তু লগতে এই ফুল আমি যদি খাওঁ এতিয়া এই ফাগুন চ'ত মাহত
এভেইলেবল থাকে, পাহাৰত ফুলিয়ে থাকে, ইমান ধুনীয়া ফুলডালো ভাল লাগে আৰু এনেকৈ বিক্ৰীও কৰে, মুঠা 20 টকা 30 টকা এনেকৈ চাগে বিক্ৰী কৰে। আৰু আগতে আমি এনেকৈ আমাৰ ঘৰত আলহী আহিলে আমি এনেকৈ দিয়ে পঠাইছিলোঁ। এতিয়া বাৰু এইবিলাক আমাৰ পাহাৰবিলাক সেই আগৰ পাহাৰ হৈ থকা নাই, এতিয়া মানুহ হৈ একদম গছ গছনিবিলাক নোহোৱাই হৈ গৈছে। যিমান পাৰে গছ গছনি ৰাখিব লাগে, কাটিব নালাগে হয়। গছ গছনি থাকিলেহে আমি থাকিব পাৰিম নহয় জানো। আৰু এইবিধ আপোনালোকে যদি দেখে আপোনালোকে এইটো আনিব, এনেকৈ কিনি আনি এনেকৈ খাবচোন, তিতা ফুল হয়, আমি বাকেতে তিতা বুলি কওঁ, আপোনালোকৰ ফালে কি তিতা বুলি কয় আৰু খাই পাইছেনে ক'ব। আৰু বহুতখিনি হেল্পফুল হয়, আপোনালোকে এনেকৈ আনি খাব। আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ, কেনেকুৱা পালে ক'বলৈ নাপাহৰিব। আকৌ আহিম এনেকুৱা নতুন এটা ভিডিঅ' লৈ। আজিলৈ বাই বাই, ভালে থাকক, সুস্থ থাকক। আৰু ভিডিঅ'টো যদি ভাল পাইছে প্লিজ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব, সিহঁতৰ যাতে উপকৃত হয়।